মৰিগাঁওখন সলনি হৈছে ড্ৰাগছ ঘাটিলৈ। সোমবাৰে পুনৰ মৰিগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। মৰিগাঁৱত ঘূৰবন্ধাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক মৰিগাঁও আৰক্ষীৰ। দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা চৰকাৰখনে নিঃশেষ কৰিব পাৰিবনে এইসকল ড্ৰাগছ সৰবৰাহকাৰীক? যিমানে অসম আৰক্ষী সষ্টম হৈছে সিমানে বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। সোমবাৰে ঠিক একেদৰে মৰিগাঁও ঘূৰবন্ধাত 22 গ্ৰাম ড্ৰাগছসহ আটক কৰে দুজন যুৱকক। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক। বৰ্তমানেও মৰিগাঁও আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে দুজন সৰবৰাহকাৰীক। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ, নিউজ টুডে, অসম। আপোনাৰ সপোনৰ ঘৰখনৰ অভাৱ পূৰ কৰিবৰ বাবে আহি আছে ৰিস্কন আৱাজ। উন্নত মানৰ আন্তঃগাঁথনিৰে নিৰ্মিত ৰিস্কন আৱাজত থাকিব বেডমিণ্টন কোৰ্ট, জিমনেজিয়াম, কমিউনিটি হলৰ লগতে ছুইমিং পুলৰ সুবিধা। সকলো অত্যাধুনিক সা সুবিধাৰে সম্বলিত আপোনাৰ সপোনৰ ঘৰখনৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা লাচিত নগৰ পথ নিয়াৰ SBI গড়চুক, গুৱাহাটী 35। ফোন নম্বৰ 6001799010 036140666082।